So hello guys, আজি আমি গাড়ী শিকিম। গাড়ী শিকিবলৈ কিছুমান বেসিক রুলস লাগে। So বেসিক রুলসবোৰ ফলো কৰিলে আপুনি আপোনাৰ গাড়ীখন ধুনীয়াকৈ শিকিব পাৰে। So প্ৰথম কথাটো হ'ল এডাল ষ্টেৰিং। So গাড়ী মেইন পাৰ্টটো হ'ল এই ষ্টেৰিং ডালে। So ষ্টেৰিং ডাল আপুনি যোনফালে কাটিব গাড়ী সেইফালে যাব। তাৰ পাছত হ'ল এডাল গিয়াৰ লিভাৰ। So এডাল হ্যান্ড ব্ৰেক, এটো স্পিডোমিটাৰ, এটো ৰাইট ইন্ডিকেটৰ, লেফট ইন্ডিকেটৰ, তাৰপিছত এটো ORVM, লেফট ORVM এণ্ড ৰাইট ORVM, এটো ৰিয়াৰ ভিউ মিৰৰ। সো আহক আজি আমি শিকোঁ কেনেকেনো গাড়ীখন চলাই। একচুৱেলি লকডাউনত যিহেতু সব ঘৰতে আছে, সো আহক গাড়ীখনকে শিকোঁ। সো ফাৰ্ষ্ট আমি যেতিয়া গাড়ীত বহোঁ আমি সদায় সিট বেল্ট ব্যৱহাৰ কৰিব লাগে। এতিয়া মই সিট বেল্ট এতিয়া নলগাওঁ বাৰু। সো এনে আপোনালোকে সিট বেল্ট লগাই ল'ব ভালকৈ, নহ'লে ক'ৰবাত কি হৈ যায় ঠিক নাই ন। সো ফাৰ্ষ্ট আমি হ্যান্ড ব্ৰেক, এইডাল হৈছে হ্যান্ড ব্ৰেক। সো হ্যান্ড ব্ৰেকডাল সদায় গাড়ী ৰখোৱাৰ পাছত উঠাব আৰু গাড়ী ষ্টাৰ্ট কৰাৰ পাছত আগত নমাব। সো আমি হ্যান্ড ব্ৰেকডাল নমাই লৈছোঁ। সো এইটো 5 স্পীড গিয়াৰ বক্স। সো এইটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, এইটো 5 নম্বৰ আৰু এইটো ৰিভাৰ্স। ঠিক আছে। সো আহকচোন গাড়ীখন কেনেকেনো চলাই শিকোঁ। মোৰো গাড়ী শিকা বেছি বছৰ হোৱা নাই, 3-4 বছৰ হৈছে। সো মই এতিয়া ভাবোঁ 3-4 বছৰ এক্সপিৰিয়েঞ্চত আপোনালোককো অলপ জ্ঞান দিব পাৰোঁ যিহেতু। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কিবা অসুবিধা পালে মই নিশ্চয় আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। সো আহক গাড়ীখন প্ৰথমতে আমি ষ্টাৰ্ট কৰি লওঁ। সো এইটো হ'লে ষ্টাৰ্টাৰ বুটাম, যিহেতু ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কৰাৰ আগত আমি হ্যান্ড ব্ৰেকডাল সদায় নমাব লাগিব আৰু তাৰপাছত এইডাল হ'ল ক্লাছ, ব্ৰেক এণ্ড এক্সিলেটাৰ, ABC। এইটো হ'ল ক্লাছ, এডাল হ'ল ব্ৰেক আৰু এডাল হ'ল এক্সিলেটাৰ। আহক ভালকৈ দেখাই দিছোঁ মই। এইটো চাব, এডাল হৈছে ক্লাছ, এইটো হৈছে ব্ৰেক আৰু এইটো হৈছে এক্সিলেটাৰ। সো ABC, A for হ'ল এক্সিলেটাৰ, B for হ'ল ব্ৰেক এণ্ড C for ক্লাছ। সো এক্সিলেটাৰ আমি যিমান এক্সিলেট কৰিম গাড়ীখন সিমান স্পীড যাব, আৰু ব্ৰেক মাৰিলে গাড়ীখন ব্ৰেক ৰ'ব, আৰু ক্লাছৰ কাম হ'ল গাড়ীখনৰ ইঞ্জিনটো স্পীড, মানে ইঞ্জিনটোৰ যোনটো ৱৰ্ক সেই ৱৰ্কটো কমাই দিয়াৰ, মানে বন্ধ কৰি দিয়াৰ। সো ক্লাছডাল দবাই আমি যিমানো এক্সিলেটাৰ যদি দিওঁ, ভিডিঅ'টো মই ক্লিয়াৰ হোৱা নাই ৰ'ব। সো ক্লাছডাল দবাই আমি যিমান এক্সিলেটাৰ দিম তিমান গাড়ীখন কিন্তু মুভমেণ্ট নকৰিব, কিন্তু এক্সিলেটাৰত হ'ব। সো ফাৰ্ষ্ট লেফ্ট ভৰিখন থাকিব আমাৰ সদায় ক্লাছত সদায় আমাৰ লেফ্ট ভৰি থাকিব, আৰু ৰাইট ভৰিখন থাকিব ব্ৰেক আৰু এক্সিলেটাৰত। ঠিক আছে। সো ৰাইট ভৰিখন কেতিয়াও আমি ক্লাছত দবাব নালাগিব, ৰাইট ভৰিখন সদায় থাকিব আমাৰ ব্ৰেকত আৰু এক্সিলেটাৰত। ঠিক আছে। সো মই আপোনাক দেখাম এতিয়া, যিহেতু গাড়ীখন মোৰ নিউট্ৰেল হৈ আছে। এতিয়া চাব পাৰে গাড়ীখন নিউট্ৰেল হৈ আছে, নিউট্ৰেলত ৰাখিছোঁ, গাড়ীখন ফুল নিউট্ৰেল হৈ আছে। সো এতিয়া আমি ক্লাছডাল দবাই লওঁ, ক্লাছডাল দবালোঁ, তাৰপিছত এতিয়া আমি ষ্টাৰ্ট কৰিম গাড়ীখন। গাড়ীখন ষ্টাৰ্ট হৈ গ'ল, মোৰ ইণ্ডিকেটৰ জ্বলি আছে। সো ষ্টাৰ্ট হৈ গ'ল। এতিয়া চাব, মই ক্লাছডাল ধৰিছোঁ, আৰু গিয়াৰ লগাইছোঁ 1 নম্বৰ, আৰু এডাল হেণ্ড ব্ৰেক। সদায় মন কৰিব হেণ্ড ব্ৰেকডাল যেন নামি থাকে, নহ'লে আপোনালোকৰ তেল খাব বহুত। হেণ্ড ব্ৰেকডাল নমাইছোঁ। সো আৰু এতিয়া মই লাহেকৈ ক্লাছডাল এৰিছোঁ, গাড়ীখন যাব লৈছে। দেখিছে, একো নাই, গৈ আছে। ক্লাছডাল পূৰা এৰি দিছোঁ, এক্সিলেটাৰ দিছোঁ অকণমানকৈ। এতিয়া আমি গৈ আছোঁ। 2 নম্বৰ গিয়াৰডাল লগাবলৈ হ'লে 2 নম্বৰ গিয়াৰ যেতিয়াই লগাব, এক্সিলেটাৰৰ পৰা ভৰি ফাৰ্ষ্ট আঁতৰাব, ক্লাছত দিব, লগাব, ক্লাছডাল এৰিব, তাৰপিছত এক্সিলেটাৰডাল দিব লাহেকৈ। ঠিক আছে। গৈ আছোঁ গাড়ীখন।
এতিয়া ব্ৰেক সদায় আপোনাৰ ব্ৰেক মাৰ আগত লাহেকৈ ব্ৰেকডাল চুব, তাৰপিছত ক্লাছ দবাব জোৰছে, ঠিক আছে। তো হৈ গ'ল। এতিয়া আমি ৰিভাৰ্চ কৰিম। ৰিভাৰ্চৰ কাৰণে হ'ব বাৰু, ৰিভাৰ্চ অকণমান পাছত শিকাম ৰ'ব। এতিয়া গৈ আছোঁ, আকৌ দিছোঁ এক্সিলেটাৰ, চাওক এক্সিলেটাৰ দিছোঁ, লাহেকৈ এক্সিলেটাৰ প্ৰেছ কৰিছোঁ আৰু ক্লাছডাল এৰিছোঁ। গৈ আছোঁ, গাড়ীখন গৈ আছে। এতিয়া গাড়ীখন ষ্টাৰ্ট বন্ধ নহ'বলৈ আমি ক্লাছডাল দবাম লাহেকৈ, ক্লাছডাল দবাই পেলাই লাহেকৈ ব্ৰেকডাল চুম। এতিয়া আমি নিউট্ৰেল কৰিলোঁ, নিউট্ৰেল কৰাৰ পিছত হেণ্ড ব্ৰেকডাল উঠালোঁ। আৰু এতিয়া এতিয়া আমি শিকিম গাড়ীখন কেনেকৈ পাছলৈ নিয়ে, ঠিক আছে বন্ধুসকল। আপোনালোকে বুজিটো পাইছে চাগে বুলি মই ভাবিছোঁ। যদি বুজি নাপায় প্লিজ মোক কমেণ্ট কৰি জনাব কোনটো বস্তু আপোনালোকে বুজি নাপালে। মই একদম ধুনীয়াকৈ পাৰ্চনেলি আপোনালোকক মেছেজ কৰি মই শিকাম। এইটো হৈছে গিয়াৰ। আমি যেতিয়া ৰিভাৰ্চ কৰোঁ, ৰিভাৰ্চ কৰাৰ আগত আমি গিয়াৰডাল সদায় এইফালে কৰিব লাগিব, তাৰপিছত তললৈ দিব লাগিব। কিন্তু এটা কথা মনত ৰাখিব, গিয়াৰডাল লগোৱাৰ আগত যেন সদায় আপোনালোকৰ ভৰিখন ক্লাছডালত থাকে, ক্লাছডাল প্ৰেছ কৰি থাকে। সদায় ক্লাছডাল দবাব এনেকৈ, তাৰপাছত এইফালে আনিব, এনেকৈ নিব তললৈ, ঠিক আছে। তাৰপিছত হেণ্ড ব্ৰেকডাল লাহেকৈ নমাব, লাহেকৈ নমোৱাৰ পাছত লাহে লাহে একদম স্মুথলি চফ্টলি আপোনালোকে ক্লাছডাল লাহে লাহে এৰি থাকিব। এনেকৈ ক্লাছডাল ফুটকৈ এৰি নিদিব, গাড়ীখন দেখিছেনে ঘাটকা মাৰি দিছে। লাহেকৈ ক্লাছডাল একদম চিম্পলকৈ এৰিব, গাড়ীখন লাহে লাহে পাছলৈ আহিব। আৰু এটা কথা, যেতিয়াই গাড়ীখন ধৰি লওক আপোনালোকে এই চিষ্টেমত যেতিয়া থাকে নহয়, এই চিষ্টেমত আপোনালোকে যেতিয়া গাড়ীখন ওপৰলৈ আনিব বিচাৰে, যেতিয়া মানে অলপ হিলি টাইপ থাকে নহয় বস্তুটো, তেতিয়া কি কৰিব, ক্লাছডাল লাহে লাহে এৰিছে নহয়, অকল আমি খালি যদি আমি ক্লাছডাল এৰোঁ গাড়ীখন ষ্টাৰ্টটো অফ হৈ যাব। আমি কি কৰিব লাগিব, তাৰ কাৰণে ক্লাছডাল লাহে লাহে এৰি থাকিব লাগিব আৰু লাহে লাহে এক্সিলেটাৰ প্ৰেছ কৰি থাকিব লাগিব। এনেকৈ লাহে লাহে এক্সিলেটাৰ প্ৰেছ কৰি থাকিব লাগিব, তেতিয়া আমাৰ হিলি এৰিয়াত গাড়ীখন লাহেকৈ ওপৰলৈ উঠিব, ঠিক আছে। এতিয়া যিহেতু হিলি এৰিয়া নাই, মই আপোনালোকক শিকাইছোঁ যে গাড়ীখন কেনেকৈ আমি বেক কৰিব পাৰিম। বেক কৰিবলৈ হ'লে গিয়াৰটো লগাই ল'লোঁ প্ৰথম কথা। ছেকেণ্ড কথা, আমি ক্লাছডাল লাহে লাহে এৰি থাকিলোঁ। একদম ইজি প্ৰচেছ। লাহে লাহে আমি ক্লাছডাল এৰিছোঁ, লাহে লাহে ক্লাছডাল এৰিলে গাড়ীখন নিজে যাব। আৰু গাড়ীখন যোৱাৰ লগে লগে প্ৰথম কথা আমি ইয়াত চাব লাগিব, এইখন ORVM-ত চাব লাগিব, লেফ্ট ORVM আৰু ৰাইট ORVM, ঠিক আছে। এইটো কেমেৰা কিছুমান গাড়ীত নাথাকে বাৰু, কিন্তু তথাপিও এইটো কথা নকওঁ, আমি তাত আৰু ইয়াত চাম, ঠিক আছে। তাত চালোঁ, আপুনি কেমেৰাটো নিশ্চয় দেখাব অকণমান। এইখন আইনাখন, কেমেৰা আহিছে, আইনাখন। যেতিয়া আমি গাড়ীখন কাটিং কৰিব বিচাৰোঁ তেতিয়া আমি এনেকৈ কাটিব লাগিব। যদি আমি বাওঁফালে নিব বিচাৰোঁ, লাহেকৈ ক্লাছ এৰি গাড়ীখন এনেকৈ বাওঁফালে নিলে গাড়ীখন নিশ্চয় বাওঁফালে যাব। আৰু যেতিয়া আমি সোঁফালে নিব লাগিব গাড়ীখন, আমি এনেকৈ লাহেকৈ এইটো চাইড ঘূৰালে হ'ল, ৰাইট চাইডে ঘূৰালে গাড়ীখন সোঁফালে যাব, লাহেকৈ যাব এনেকৈ, ঠিক আছে। এতিয়া আমি শিকাওঁ কেনেকৈ আগলৈ গৈ পেলাই টাৰ্ণিং ল'ব লাগে। এইটো লগালোঁ 1 নম্বৰ, গৈছোঁ, গাড়ীখন গৈছে, দেখিছে গাড়ীখন গৈছে। 2 নম্বৰ লগালোঁ। 2 নম্বৰ লগোৱাৰ আগত সদায় ক্লাছ এৰিব, সদায় ক্লাছডাল দবাব, তাৰপিছতে গিয়াৰ লগাব। আৰু গিয়াৰ লগোৱাৰ সময়ত কেতিয়াও এক্সিলেটাৰ প্ৰেছ কৰি নাথাকিব। আৰু যেতিয়া এনেকৈ স্পীড ব্ৰেকাৰ আহে, লাহেকৈ ক্লাছডাল ধৰিব, ক্লাছডাল ধৰি লাহে লাহে এক্সিলেটাৰ দিব, ক্লাছডাল লাহে লাহে এৰি থাকিব। যেতিয়া আমি টাৰ্ণিং ল'বলৈ হয়, ফাৰ্ষ্ট চাওঁ এইটো গাড়ীখনৰ স্পীডটোৰ ওপৰত ডিপেণ্ড কৰিব, আপোনালোক কিমান স্পীডত গাড়ীখন টাৰ্ণ কৰিব বিচাৰিছে। মানে আপোনালোকৰ গাড়ীখন কিমান স্পীড আছে, সেই স্পীডটোৰ ওপৰতহে গিয়াৰটো কমোৱা যায়। এতিয়া ধৰি লওক মই ৰিভাৰ্চ কৰিছোঁ, গাড়ীখন গ'লোঁ, আমি পাছলৈ গ'লোঁ। এতিয়া মোৰ স্পীড আছে 1 নম্বৰ গিয়াৰত মোৰ গাড়ীখন লাগি আছে, ঠিক আছে। 1 নম্বৰ গিয়াৰত মই গিয়াৰ কমাব নালাগে, গিয়াৰ কমাব নোৱাৰিম বাৰু। কিন্তু যদিহে আপোনাৰ 4 নম্বৰ মানৰ গিয়াৰত থাকে, যদি আপোনালোকে এটা টাৰ্ণিং ল'ব বিচাৰিছে, আপুনি নিশ্চয় 2টা গিয়াৰ কমাব লাগিব। 2 নম্বৰ গিয়াৰত আপুনি টাৰ্ণিংটো ল'ব, লাহেকৈ টাৰ্ণিংটো এনেকৈ ল'ব, লাহেকৈ ষ্টিয়াৰিং হুইল সদায় আপুনি বেণ্ড কৰাৰ লগে লগে সদায় আকৌ চিধা কৰিব এনেকৈ, ঠিক আছে। গৈ আছোঁ। ছেকেণ্ড গিয়াৰটো লগাবলৈ হ'লে এইটো থাৰ্ড গিয়াৰ লগাবলৈ হ'লে সদায় ক্লাছ প্ৰেছ কৰিম, গিয়াৰ লগাম, ক্লাছ এৰিম, তাৰপাছত এক্সিলেটাৰ দিম। কেতিয়াও গিয়াৰ লগালে, গিয়াৰ শিফ্ট কৰিলে কেতিয়াও আপোনালোকে এক্সিলেটাৰ ধৰি নাথাকিব। গৈ আছোঁ,
এটা গিয়াৰ আমি নিশ্চয় কম এটো এটা গিয়াৰ কমালো আমি টাৰ্নিং লৈছো টাৰ্নিং লোৱাৰ পাছত ব্ৰেক মাৰি ক্লাছ ধৰি ব্ৰেক মাৰি যেতিয়া গাড়ীখন আমি ৰখাব বিচাৰে তেতিয়া মানে যেতিয়া গাড়ীখন একেবাৰে আপুনি ৰখাই দিব বিচাৰে তেতিয়া নিশ্চয় খদাই ক্লাছডাল দবাই থাকিব নহলে ষ্টাৰ্টটো বন্ধ হৈ যাব যদি আমি এতিয়া যাওঁ এটা ধৰি লওক মই দেখাই দিছো প্ৰেক্টিকেল কৰি গাড়ীখন গৈছে আৰু আমি যদি এক নম্বৰ গিয়াৰ লাগি থাকে যদি আমি ক্লাছডাল নদবাও তেতিয়া গাড়ীখন এনেকৈ বন্ধ হৈ যাব সো ক্লাছডাল নিশ্চয় দবাই থাকিব খদাই গাড়ীখন যেতিয়া আপোনালোকে একেবাৰে ৰখাই দিব বিচাৰে তেতিয়া ষ্টাৰ্টটো বন্ধ নহয় আমি ষ্টাৰ্টটো দিলো এটা টাৰ্নিং লবলৈ হলে লাহেকে আমি ক্লাছডাল এৰিম এক্সেলাৰেটৰডাল দিম লাহে লাহে তাৰপিছত আমি যেতিয়া আমি খুঁফিলে টাৰ্নিং লম গাড়ীখন একদম ধুনীয়াকৈ খুঁফিলে এনেকৈ ঘূৰাই ল'ব লাগিব গাড়ীখন এনেকৈ ঘূৰাই ললো ক্লাছডাল ধৰি সদায় ব্ৰেক মাৰিব সদায় টাৰ্নিং ললে ক্লাছডাল ধৰিব তাৰপিছত ব্ৰেক মাৰিব যদি আপোনালোকে ক্লাছ নধৰে আৰু ব্ৰেকডাল মাৰি দিয়ে তেতিয়া ষ্টাৰ্টটো বন্ধ হৈ যাব 2 নম্বৰ ৰিভাৰ্স গিয়াৰ লগালো এতিয়া লাহেকে ক্লাছডাল এৰি আছো আৰু ষ্টিয়াৰিংডাল আমি বাওঁফালে পকাইছো গৈ আছে ক্লাছডাল লাহে লাহে এৰি আছে এক্সেলাৰেটৰ দিয়া নাই মই হল এতিয়া 1 নম্বৰ গিয়াৰ লগালো আকৌ লাহেকে ক্লাছডাল এৰিছো আৰু এক্সেলাৰেটৰডাল দিছো দেখিছে আকৌ এফালে এডাল সদায় ঘূৰাইছো সো পাৱাৰ ষ্টিৰিঙৰ গাড়ী পাৱাৰ ষ্টিৰিং হলে আপোনালোকে কেতিয়াও ষ্টিৰিংডাল ঘড়ঘড়াই মানে একে সাথে কাটি নিদিব একদম লাহে লাহে স্মুথলি কাটন দিব এফলে দিব আৰু এফলে দিব লেফট টু ৰাইট একদম স্মুথলি অকমানকে কাটিব আৰু কেতিয়াও গাড়ীখন চলোৱা অৱস্থাত এনেকে ক্লাছডালৰ ওপৰত ভৰিখন দি নথব ক্লাছডালৰ ওপৰত ভৰিখন দি থলে কি হয় ক্লাছডালত অকমান প্ৰেছাৰ পৰি থাকে যোনটো প্ৰেছাৰে আপোনাৰ গাড়ীখন অকমান তেলটো পুৰাই দিব পাৰে বেছিকৈ সো গ্লাছৰ ওপৰত কেতিয়াও ভৰি দি নথব সদায় ডেড পেডেল এডাল দিয়ে গ্লাছৰ তলত সেই ডেড পেডেলডালত ভৰি দিব ঠিক আছে আৰু এটা কথা যেতিয়া আপোনালোকে গাড়ীখন চলাই কেতিয়াও এই পোৰশনটো নচলাব এই পোৰশনটো নচলাব গাড়ীখন কাৰণ আপোনালোকৰ হাতখন গিয়াৰ লিভাৰত থাকিলে গিয়াৰ লিভাৰডাল প্ৰেছ হৈ থাকে সো গিয়াৰত কেতিয়াও হাত নথব সদায় ষ্টিয়াৰিঙত থাকিব দুখন হাত সো এইখিনি আৰু বেলেগটো আৰুনো কি কম সো মোৰ ভিডিওটো পা যদি অকমান হলেও কৰবাক মই কিবা এখন জ্ঞান দিব পাৰিছো দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ হয়তো কাটি অলপ সো এইখিনি যোগেদি নাজানো মই আপোনালোকক কিমানখিনি জ্ঞান দিব পাৰিছো সো মোৰ যিমানকন মোৰ অভিজ্ঞতা হেইকনৰ ফালৰ পৰা মই আপোনালোকক শিকাইছো ইমানকন সো মোৰ একন জ্ঞানৰ পৰা যদি কাৰোবাৰ অলপো যদি অকমান সহায় হৈছে দেন মোৰ এটাই ভাল লাগিব যে মোৰ একন অভিজ্ঞতাই কাৰোবাক অকমান সহায় কৰিবলৈ কাৰোবাক অকমান শিকাবলৈ সক্ষম হৈছে সো ভিডিও যদি ভাল লাগিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব আৰু এনেকুৱা ভিডিও মই আপোনালোকৰ ওচৰলৈ সদায় আনিবলৈ চেষ্টা কৰিম হে আৰু বিশেষকৈ কি কম ঠিক আছে থ্যাংক ইউ হ্যাভ এ নাইস ডে